হে গাইজ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই গাটো ধুই আহিয়ে ৰাতিপুৱাই ওলাই আহি দেখিলোঁ ভণ্টিজনীয়ে আকৌ কিবা যঁতৰ ঘূৰাই আছে। এফালে পেহীহঁতো ঘৰত নাই, পেহীহঁতো গ'ল খেৰ আনিবলৈ বুলি মানুহ এঘৰলৈ। আৰু মই সেই দীঘল পদূলিটোৱেদি পেহীহঁতক চাই চকু বিষুৱাই চাওঁতে অৱশেষত চকু পৰিলে পেহীহঁতৰ বেটেৰী গাড়ীখনত। সৌৱা বোলো পেহীহঁত আহি পালেহিয়ে দেখোন। আজি আকৌ ভাত বনোৱাৰ দায়িত্বটো মোৰেই পৰিলে। ইয়াত আকৌ ল'ৰা ছোৱালী বুলি কোনো কামত ভাগ নাই দেই, সকলোৱে সমান কাম কৰিব লাগিব। সেয়া গাড়ীৰ পৰা নামিয়ে সিহঁতৰ দেখিছেনে ভাত খোৱা উৎপাত, এজনীয়ে সেয়া দেখুৱাই আহিলেই নহয়। আৰু মই বোলো ব'ল আৰু ভাত খাওঁগৈ, মোৰনো কি আৰু সোৱাদনো কোন পিছ পৰি থাকে। কিন্তু চাওকচোন ভাত বাঢ়িবলৈ পোৱাই নাই, মোক বোলে আজি ভাত বনোৱা হয় বোলে এয়া 500 টকী নোট দিছে বুলি আপুনি ভাবিছে নেকি? নাভাবিব, এয়া মোক পেহীয়ে থ'বলৈহে দিছে কিবা। সেয়া আকৌ এটা কামোৰ পৰিলে নহয় গেছ, এয়া ভাতৰ লগত খাবলৈ আকৌ ডিম আনিবলৈ দিলে, ডিম আনি আকৌ মুখে বনাবলৈ দিলেহি। মই বোলো নোৱাৰোঁ দেই। গেছ পাহৰিছিলোঁ, পেহীয়ে আজি ৰাতিপুৱাৰ পৰা গায়ে ধোৱা নাই নহয়, সেইবাবে আকৌ ময়ে বনাবলগীয়া হৈছে। বনাই দিওঁগৈ আৰু এতিয়া উপায়টো নাই। মই বোলো ব'ল তেনেহ'লে, উপায়টো নাই ময়ে বনাব লাগিব। এয়া অনা ডিমকেইটা ভাঙি কৰি ল'লোঁ, লৈ পেলাই মই বোলো ফটকৈ বনাই দিওঁচোন। এনেকৈ আকৌ গান চান গাই থাকোঁতে মোৰ ডিম আকৌ হৈ গ'ল। এইফালে সিহঁতক ক'লোঁ বোলো ভাত খাওঁ নে নাখাওঁ, সিহঁতে ক'লে বোলে খাওঁ। মই আকৌ গৰম পানী ডেক্সিটো বহাই লৈছোঁ, যিহেতু ঠাণ্ডা দিন পৰিছে ন, গৰম পানী খাব লাগে। এইবাৰ চক মোক নিদিয়াকৈ ময়ে বনাই সিজাই দিলোঁ, সিহঁতে ভাত বিতৰণ কৰিলে। আক্ৰমণো কৰি দিলে দেখোন পেহাই। ময়ো ৰৈ থকাত নাই, ময়ো খাই লওঁগৈ তেনে। ৰুমটো অলপ লেতেৰা হৈ আছে গাইজ, বেয়া চেয়া নাপাব। ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব।